নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা মিনি ব্লগলৈ। আজি আমাৰ নামঘৰত বছৰেকীয়া বৰসভা আছে আৰু তালৈকে যাবলৈ বুলি ওলাইছোঁ। আৰু এয়া প্ৰথমতে দেহাক উলিয়াই মেলি সাজু কৰি লৈছোঁ, তাৰপিছত মই ওলাম আৰু দেহাক ওলাই মেলি আজৰি কৰাৰ পিছত এতিয়া লাহে লাহে ময়ো ওলাইছোঁ। আজি বতৰটো বহুত গৰম পৰিছে, তথাপিতো উপায় নাই, নামঘৰলৈতো যাবই লাগিব এপাক। আৰু নগ'লেও বছৰেকীয়া সবাহলৈ মনটো বৰ ভাল নালাগে। এয়া ময়ো ওলাই মেলি সাজু হৈ ল'লোঁ। আৰু এয়া চাওক, মোক কেমেৰা কৰি কোনে আছিলে, ছোৱালীজনীক কেমেৰা কৰি আছিল আৰু তাই লাজ কৰিছে। নামঘৰ পালোহি আৰু নামঘৰত আমাৰ গাঁৱৰে অকণমানি ছোৱালী এজনী ইমান ধুনীয়াকৈ সত্ৰীয়া নৃত্য পৰিৱেশন কৰিলে। একেবাৰে অকণমানি ছোৱালী, ইমান ধুনীয়াকৈ নৃত্য কৰিছে। আৰু এতিয়া এয়া শেষ পৰ্যায় পালেহি। এয়া প্ৰসাদ বিতৰণ কৰি আছে আৰু মই মাজৰখিনি একো দেখুৱাব নোৱাৰিলোঁ। আৰু এয়া আমাৰ ভাগৰ প্ৰসাদ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।